আমাৰ মানে ফিউচাৰ কাৰণে কিবা মাষ্টাৰপিচ কৰাটো ফিউচাৰ কাৰণে কিবা ইফেক্ট হ'ব নি মাষ্টাৰবেশন কৰাটো ইফেক্ট মানে আপোনাৰ এক্সেসিভ মাষ্টাৰবেশন কৰিলে উইকনেছটো বাঢ়ি যায় তাৰপিছত ফিউচাৰ কাৰণে কিবা মানে ফিউচাৰ কাৰণে কিবা হাৰ্মফুল আছে নি ফিউচাৰ কাৰণে যিমান সোনকালে আপোনালোকৰ সেক্সুৱেল এৰাউজেল বেছি হ'ব সিমান সোনকালে কমিও যাব যিটো বস্তু আৰম্ভণি হয় সেইটো বস্তু শেষো সোনকালে হয় নহলে দিনতে কিমান মাৰিব লাগিব তেনেহলে দিনত একচুৱেলি তেনেকুৱাকে একো আপোনাৰ মেডিকেলি তেনেকুৱা একো নাই বাট আপুনি দিনত বুলি নহয় আপুনি সপ্তাহত যদি এদিন কৰে যদি খুব বেছি নোৱাৰে তেনেহ'লে সেনেকুৱা মান কৰিব পাৰে সপ্তাহত এদিন মানে মই মানে কিবা পৰ্ন এইবিলাক কিবা চালে মানে এইবোৰ নাচাবা তোমালোকৰ বয়সৰ কাৰণে বৰ বেছি ইমান হেৰি নহয় অৱশ্যে উপায় নাই আজিকালি মানে এইটোৱে মানে জেনেৰেলি তোমাৰ কি হয় এনেকুৱা আৰু প্ৰব্লেমটো এনেকুৱা ধৰণৰ হ'ব পাৰে ত' উইকনেছ বাঢ়ি যাব খাবলৈ বোলে মন নাযাব পাচলি খুব বেছি হৈ গ'লে খিনাই গৈ থাকিবা পাছত শুই থাকিবলৈ মন যাব অনবৰত একো কাম কৰিবলৈ মন নাযাব চ' এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ হয় পাছত বিয়া পতাৰ পাছত কিবা বাচ্চা চাচ্চা নোহোৱা কিবা সম্ভাৱনা আছে নি বাচ্চা চাচ্চা নোহোৱা মানে সোনকালে তোমাৰ এয়া হ'ব পাৰে সোনকালে প্ৰিমেচুৰলি ইজাকুলেশ্যন হ'ব পাৰে ভালকে বুজি পোৱা নাই আপুনি ভালকে বুজাই দিয়কচোন প্ৰিমেচুৰ ইজাকুলেশ্যনছ মানে তোমাৰ শাৰীৰিক সংযম হোৱাৰ আগতেই তোমাৰ যিটো বাহিৰ হৈ যায় এনেকুৱা ধৰণৰ হয় বা কেতিয়াবা খুব বেছি সেক্সুৱেল সেয়া আপোনাৰ ইণ্টাৰকোৰ্চ কৰিলেও কেতিয়াবা ইজাকুলেশ্যন নহ'বও পাৰে এনেকুৱা ধৰণৰ প্ৰব্লেম হয় মানে দেৰিকে এৰাউজেলটো হ'ব পাৰে সেনেকুৱা নিচিনা প্ৰব্লেম হ'ব পাৰে মই এতিয়া মানে ডেইলি মাৰি আছো 5 বাৰ মান মাৰি দিওঁ মই ইমানকে নকৰিবা হেবিটটো কমাই দিবা অলপমান ইমান কৰাটো ভাল নহয় আৰু পৰ্ন ষ্টাৰ্ছ মুভিজবোৰ এইবোৰ নেচাবা আৰু পাৰিলে লগ বন্ধুৰ লগত হয়তো এণ্টাৰটেইনমেণ্ট পাব পাৰা সেইটোত একো ডাঙৰ কথা নহয় বাট দেট এণ্টাৰটেইনমেণ্ট কেন ক্ৰিয়েট প্ৰব্লেম ইন ইয়ৰ লাইফ মই এইবিলাক নোচোৱাকৈ কেতিয়াবা ভাবি মাৰি দিওঁ আৰু সেইটো অভ্যাস হৈ গৈছে যে তোমাৰ যিটো বস্তু হেৰি কৰা যে এইটো হেবিট আৰু তোমালোকৰ বয়সটোৱে সেইটো হৈছে ত' সেইটো কাৰণে হৈ যায় ত' যিমান পাৰে সিমান নিজকে ব্যস্ততাৰ ফালে মাইণ্ডটো অলপ বেলেগ ডাইভাৰ্টেড কৰি ৰাখিবা বিকজ আদাৰৱাইজ খুব বেছি হৈ গ'লে তোমাৰ পেচাব পায়খানা যেতিয়া হওক তোমাৰ ৱাইট ডিছচাৰ্জ হ'ব পাৰে ত' তেতিয়া এক্সেচিভলি যদি গুচি যায় মানুহজন একদম ক্ষীণাই যাবা পাছত মেডিচিন খাই নোৱাৰিবা এইটো বয়সত উইকনেছ বহুত আহি যাব এইটো বয়সত মানে কাকবা মানে ঠুকি দিলে মানে বাচ্চা হ'ব সম্ভাৱনা আছে নি বাচ্ছা অকল এইটো বয়সত ঠুকিলে নহয় আৰু কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি আছা তুমি মানে কৰি দিলে মানে হ'ব এইটো অফক'ৰ্চ যদি উইদাউট প্ৰটেকশ্যন তুমি সেক্সুৱেল ইণ্টাৰকোৰ্চ কৰাতে বাচ্চাটো হ'বই হ'ব তেনেহ'লে ধন্যবাদ থেংক ইউ